তো হেল্ল' গাইছ, এতিয়া বৰ্তমান আছোঁ DRDA অফিচত ডিব্ৰুগড়। নতুন স্কুটিৰ পৰা খাৰা হৈ আছে ইয়াত। 5টা চকাত 50 টকা, এটা চকাত 10 টকাকৈ লৈছে নহয় দাদা। এটা চকাত 10 টকাকৈ লৈছে, 5টা চকাত 50। এই 5টা চকা মাৰি দিলে এটা চকাত 10 টকাকৈ হয়। তো 50 টকীয়া দিছিলোঁ, 10 টকাতে মোক ঘূৰাই দিছে ন। সদায় আহি থকাৰ কাৰণে মোক ঘূৰাই দিছে ন। এই মোক ঘূৰাই দিছে মানে মই আহিলে মানে ইয়াতে মাৰোঁ, বেলেগত ক'তোৱে নামাৰোঁ ডিব্ৰুগড়ত। তো এটা চকাত 10 টকাকৈ লৈ 5টা চকা মাৰিলেও 5টা চকাত 50 টকা হয়। মই তাক 50 টকা এটা দিছিলোঁ, ই মোক 10 টকা এটা ঘূৰাই দিছে। তো এতিয়া যাওঁ, ইয়াতে পইচা মাৰিছোঁ। এই গাইছ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডিব্ৰুগড়ৰ পৰা, ডিব্ৰুগড় ৰয়েল মেডিকেল ষ্ট'ৰৰ পৰা। ইয়াত মানে বস্তু সামান লৈ আছোঁ, মেডিচিন লৈ আছোঁ। এইটো ৰয়েল মেডিকেল ষ্ট'ৰ। এইবিলাক বস্তু লৈ ল'লোঁ ইয়াৰ পৰা। লৈ ল'লোঁ। এইখিনি বস্তুতে বিলটো হৈছে আপোনাৰ এয়া 4,923 টকা আৰু ডিছকাউণ্ট দিছে 593। তাৰপিছতে ইয়াৰ বেলেঞ্চটো হৈছে 330, 4,330 টকা। ইয়াতে খেলি মেলি লাগি গৈছিলে, মানে হেৰিয়ত গাড়ী চকাত মানে নাইট্ৰজেনটো ভৰাওঁ ন, আৰু ই নৰ্মেলটো ভৰাবৰ কাৰণে লৈছিলে। এতিয়া ভৰাই নিদিলে দিয়াটো, ভাগ্যটো ভাল। এতিয়া আকৌ নাইট্ৰজেন ভৰাই আছে। নাই ভৰা ন, ভৰাই দি ভৰালে দিগদাৰ আছে। স্পেয়াৰ চকাটোতো একেবাৰে কম নাছিলে, হাৱা একেবাৰে নাছিলে। মানে স্পেয়াৰ চকাটো কিমান আছিলে চেকুৰতে? 0 একেবাৰে মানে নাই আছিলে, 0 আছিলে। 5টা চকাত 50 টকা, এটা চকাত 10 টকাকৈ লৈছে নহয় দাদা। এটা চকাত 10 টকাকৈ লৈছে, 5টা চকাত 50 টকা। কিন্তু ইয়াক মই দিছোঁ 40 টকা দিছোঁ, ই মোক 10 টকা এটা ঘূৰাই দিছে। এই 5টা চকা মাৰি দিলে এটা চকাত 10 টকাকৈ হয়। তো 50 টকীয়া দিছিলোঁ, 10 টকাতে মোক ঘূৰাই দিছে ই ন। সদায় আহি থকাৰ কাৰণে মোক ঘূৰাই দিছে ন। এই মোক ঘূৰাই দিছে মানে মই আহিলে মানে ইয়াতে মাৰোঁ, বেলেগত ক'তোৱে নামাৰোঁ ডিব্ৰুগড়ত। তো এটা চকাত 10 টকাকৈ লৈ 5টা চকা মাৰিলেও 5টা চকাত 50 টকা হয়। মই তাক 50 টকা এটা দিছিলোঁ, ই মোক 10 টকা এটা ঘূৰাই দিছে। তো এতিয়া যাওঁ, ইয়াতে এয়া চাওক গাইছ, পূৰা নতুন স্কুটিৰ পৰা খাৰা হৈ আছে ইয়াত। তো হেল্ল' গাইছ, এতিয়া বৰ্তমান আছোঁ DRDA অফিচত ডিব্ৰুগড়। এয়া হৈছে DRDA অফিচ ডিব্ৰুগড়। ইয়াতে আহিলোঁ, ইয়াত আজি মিটিং আছে, মিটিঙত অকণমান আহিলোঁ। এয়া হৈছে DRDA অফিচ ডিব্ৰুগড়। এই গাইছ, এতিয়া এইখিনি পালোঁহি, সেইখিনি নাম নাজানো, ইয়াতে ৰখিছিলোঁ অকণমান দেৰি কাৰণে, আৰু এতিয়া যাওঁ আকৌ। তো এয়া হৈছে বগীবিল গাইছ, এতিয়া বগীবিল দলঙৰ ওপৰেদি গৈ আছোঁ। তো গাইছ, বৰ্তমান এতিয়া আহি পালোঁহি আমি। এয়া হৈছে হোটেল ফ্ৰেণ্ডত খানাটো খাবৰ কাৰণে সোমাইছোঁ ইয়াত। তো গাইছ, এতিয়া লাহে লাহে গৈ আছোঁ আৰু ভাত পানী খাই আহিলোঁ। আৰু আজি ৰ'দটো বিৰাট ধুনীয়া দিছে, মানে ভাল লাগিছে আজি ৰ'দটো। বা আগকেইদিনটো গোটেইকেইদিন বৰষুণে হৈ আছিলে ন, আৰু আজিৰ পৰা ৰ'দটো অকণমান উলিয়াইছে, সেইটো কাৰণে মনবিলাকো ভাল লাগিছে। সেইটো কাৰণে লাহে লাহে গৈ আছোঁ আৰু কাম বন যিমানখিনি আছিলে আমাৰ হৈ গ'ল আজি। বতৰটো চাওক কিমান ধুনীয়া লাগিছে আজি, বতৰটো বহুত ধুনীয়া। লাহে লাহে আৰামছে গৈ আছোঁ। এতিয়া গান এটা গাই যাওঁ, মানে আপোনালোকে শুনি যাওক আৰু। ৰাস্তা পদূলি পূৰা খালী আজি, ভিৰ ভাৰ একোৱেই নাই।